তো গাইজ ফাইনেলি ডিব্ৰুগড় আহি পাইছোঁ এতিয়া আৰু তো হে গাইজ স্বাগতম টু ব্লেজ ব্লগ। কিন্তু আজি ব্লেজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম আৰু শেষ হ'ব ডিব্ৰুগড়। তো গাইজ মানে অহাকালি আমি ডিব্ৰুগড় যাম আৰু ইয়াত মানে পূজা আছে আৰু আপোনালোকক ডিব্ৰুগড়খন আপোনালোকক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰিম। নহয় মোৰ বাইটিয়ে কিবা এটা ক'ব। বাইটি কি ক'ব? হাই চেনেলটো মোৰ সৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেছিকৈ লাইক কৰিব, ঠিক আছে? হ'ব তো গাইজ বাইটিৰ কথাটো আপোনালোকে মানক আৰু মোৰ চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। তো গাইজ মানে আমি অহাকালি যাম আৰু অহাকালি মানে ৰাতিপুৱা 4টা বজাত ট্ৰেইন আছে আৰু এতিয়া গৈ মানে এতিয়া আমাৰ ঘৰত যাম আৰু কিবা নাই এতিয়া কৰিব আৰু অহাকালি মানে 4টা বজাত ট্ৰেইন আছে আৰু আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। The next day. Finally, it's morning. Now time is 6:30. I am leaving home towards Dibrugarh. তো গাইজ মানে এতিয়া ঘৰৰ পৰা ওলাই আছোঁ আৰু ডিব্ৰুগড় অভিমুখে এতিয়া হোজাই ষ্টেচনত আহি গৈছোঁ আৰু ইয়াৰ পৰা এতিয়া টিকেট ল'ব লাগে আৰু এতিয়া টিকেট ল'ম ইয়াৰ পৰা। তো গাইজ ফাইনেলি টিকেট হৈ গ'ল। এয়া মোৰ হাতত টিকেট আছে। তো গাইজ ট্ৰেইনখন মানে ৰাতিপুৱা 4টা বজাত আছিল কিন্তু লেট হৈ গৈ একেবাৰে 11টা বজাত আহিল আৰু বহু সময় ইয়াত অপেক্ষা কৰাৰ পিছত ফাইনেলি মানে ট্ৰেইনখন আহি আছে চাওক আৰু ইয়াত চাওক ট্ৰেইনখন আহি আছে। ইয়াত এতিয়া উঠিম। এনেকৈ ঠেলা হেঁচা কৰি ট্ৰেইনখনৰ ভিতৰত এতিয়া সোমাই আছোঁ। अब हम लैंडिंग पहुंच चुका हूँ और यहाँ पे देख सकते हो लैंडिंग जंक्शन है। এতিয়া ট্ৰেইনখন চাহ বাগানৰ মাজে মাজে গৈ আছে আৰু আমিও মানে চাহ বাগান চাই গৈ আছোঁ আৰু যিহেতু চাহ বাগানৰ কাৰণে আমাৰ অসমখন বিখ্যাত সেইকাৰণে আপোনালোকেও মানে চাহ খেতিটো চাওক আৰু এতিয়া আমি মিউজিক লগাই দিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া ফৰকাটিং জংচনত আহি পাইছোঁ। ইয়াৰ চাওক মানে 5টা কৈছে দেখিব পাইছে আৰু ইয়াৰ ফৰকাটিং জংচন হয়। তো গাইজ এতিয়া নিউ তিনিচুকীয়া জংচনত আহি গৈছোঁ আৰু এতিয়া মানে গোটেই ট্ৰেইনখন খালী হৈ আছে। অকল আমাৰ ডিব্ৰুগড়ৰ মানুহবিলাক আছে ট্ৰেইনখনত আৰু এতিয়া ইয়াৰ পৰা ডিব্ৰুগড় আৰু 40 কিলোমিটাৰ। তো আমি যেতিয়া প্ৰথমে উঠিছিলোঁ মানে গোটেই ট্ৰেইনখন একেবাৰে ভৰা আছিল আৰু এতিয়া চাওক মানে গোটেই ট্ৰেইনখন খালী হৈ আছে। ইয়াৰ বহুত পিছলৈ চাওক একেবাৰে খালী হৈ আছে। এতিয়া চাওক মানে মই মানে ক'ত আছোঁ একেবাৰে মানে লাক্সাৰিয়াছ হোটেলৰ নিচিনা লাগি আছে। একেবাৰে মানে এইখন ট্ৰেইন হয়। এয়া চাওক মানে পুৰা আল্টিমেট পুৰা মানে হোটেলৰ নিচিনা মানে লাগি আছে। এয়া চাওক মানে পুৰা AC ডাব্বা হয় এইটো। কেনেকুৱা লাগিছে? বহুত মজা লাগিছে। হয় বহুত মজা লাগিব কাৰণ এইটো AC ডাব্বা হয়। এয়া চাওক মানে চাহৰ খেতিবোৰ মানে ট্ৰেইনত লগোৱা আছে। এয়া চাওক মানে চাহৰ বাবে অসম বিখ্যাত সেইকাৰণে লগোৱা আছে ট্ৰেইনত। ফাইনেলি 10 ঘণ্টা ৱেইট কৰাৰ পিছত আহি গৈছোঁ এতিয়া ডিব্ৰুগড়। এয়া চাওক মানে ডিব্ৰুগড়ৰ ষ্টেচনত এতিয়া ট্ৰেইনখন সোমাই আছে।
চাওক সোমাই আছে ট্ৰেইনখন এতিয়া এইখনেই হৈছে ডিব্ৰুগড় ষ্টেচন চাওক মানে ডিব্ৰুগড় ষ্টেচনখন এনেকুৱা ৰাতি দখাত আৰু এতিয়া মানে লিফ্টো আছে লিফ্টেৰে তলত নামিম এতিয়া এয়া চাওক মানে লিফ্টেৰে এতিয়া নামি আছোঁ তলত তো গাইজ ফাইনেলি ডিব্ৰুগড় আহি পাইছোঁ এতিয়া আৰু ইয়াৰ পৰা এতিয়া ৰুমত যাব লাগে ইয়াৰ পৰা ৰুমত আৰু বেলেগ গাড়ীৰে যাব লাগে